আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ৰেচিপি ভিডিঅ'লৈ আৰু আজি বনাম আলু পৰঠা আৰু আপোনালোক সকলোৱে চাই যাব বুলি আশা কৰিলোঁ ভিডিঅ'টি। মই ইয়াত লৈছোঁ 4টা আলু সৰু সৰু, যদি ডাঙৰ হয় 2টা ল'লে হ'ব। কিমানটো মানে আপোনালোকৰ ওপৰত কথা, যিমানটো বনাই সিমানটো ল'লেই হ'ল। বইল কৰি লৈছোঁ, বইল কৰি পিহনাত দি লৈছোঁ এনেকৈ। পিহনাত নিদিয়াকৈ আপোনালোকে এনেকৈ পিহি হেৰি কৰি ল'ব, পিটিকি ল'বও পাৰে। একেবাৰে গুড়িকৈ হেৰি কৰিব লাগিব, মানে গোটা গোটা থাকিবলৈ নহ'ব, গোটা থাকিলে বেয়া হ'ব। একেবাৰে মিহিকৈ পিটিকি ল'বও পাৰিব। এইটো আলু পিহি লোৱাখিনি ইয়াত দিম। এতিয়া আটা, সৰু হেতাখনে আমি আটা দিম 5 হেতা, 5 হেতাতকৈ অকণমান বেছি দিম। তাৰপিছত দিম পিঁয়াজ। পিঁয়াজটো একেবাৰে মিহি পানী কৰি কাটি লৈছোঁ, মানে গোটা থাকিলে নহ'ব। পিঁয়াজটো একেবাৰে মিহিকৈ কাটি লৈছোঁ। তাৰপিছত দিম এইটো ধনিয়া পাত, কেঁচা ধনিয়া। কোনোবাই যদি বেয়া পায় ধনিয়া পিঁয়াজ, সেইটো নিদিয়াকৈও বনাব পাৰে, নিদিলেও হ'ব। তাৰপিছত দিম নিমখ। নিমখটো চবৰে নিজৰ সোৱাদ অনুসৰি দি ল'ব। কোনোবাই বেছি খায় বেছি দিব, কম খোৱাসকলে কমকৈ দিব। তাৰপিছত এইটো মিট মছলা অকণমান দিম, 1 চামুচ, মানে 1 স্পুন দিলেই হ'ল, সৰু স্পুনে। এইটো হালধি পাউডাৰ, হালধি অকণমান দিব, তেতিয়া কালাৰটো আহিব ন ধুনীয়া। হালধিটো দিয়া অকণ কম হ'ল, সেইকাৰণে আৰু অকণমান দিছোঁ। চব দি কিনি অকণমান ভালকৈ মিক্স কৰি ল'ব। চব মানে আলু আৰু পিঁয়াজ, ধনিয়া পাত চব মিক্স হৈ যোৱাকৈ মিক্স কৰি ল'ব। এতিয়াই পানী দি নিদিব, এইখিনি ভালকৈ মিক্স কৰি তাৰপিছত পানী দি মিক্স কৰিব। এইটো মিক্স কৰি হৈ গ'ল। ইয়াত এতিয়া পানী দি মিক্স কৰিম। একেবাৰতে পানী দি মিক্স কৰিব নালাগে, অলপকৈ পানী দি মিক্স কৰিলে ভাল হ'ব। একেবাৰতে পানী দিলে ইমান হেৰি নহয়। পানী দি মিক্স কৰি হৈ গ'ল। ইয়াত ইমানটো পাতলা কৰি, ইয়াতকৈ পাতলা কৰোঁ কৰি ল'ব পাৰে। ইয়াত অকণ দিম এতিয়া জলকীয়া পাউডাৰ, কেঁচা জলকীয়া দিব পাৰে দিওঁ বুলি ক'লে, কিন্তু মই দিয়া নাই। আপোনালোকে দিওঁ বুলি ক'লে দি ল'ব পাৰিব। আদা নহৰু পেষ্ট দিব পাৰিব, মই দিয়া নাই কাৰণে দেখাও নাই। আৰু কালা জিৰা অলপ দি দিব পাৰিব, তেতিয়া টেষ্টটো আৰু ধুনীয়া আহে। মই দিয়া নাই বাৰু। এতিয়া বনাম এনেকৈ। আপোনালোকে গোল হেতা থাকিলে মানে গোল হেতাই দি দিব পাৰিব। মই 2 হেতা দিম, হেতাখন ইমান ডাঙৰ নহয়, সৰু। আৰু হেতাখনে আপোনালোকে মেলি দিব নালাগে, এইটো এনেকৈ টাৱাখন এনেকৈ বেকা কৰি দিব, তেনেকৈ বনাব। হেতা লগাই পিনি আপোনালোকে মেলি নিদিব, মানে বস্তুটো এনেকৈ মেলি দিব। তেতিয়া যিমানটো যায় মানে সিমানটো হ'ব। যদি পাতলাকৈ বনাওঁ বুলি ভাবে তেতিয়া পানীটো অকণ বেছি দি অকণ পনীয়া কৰি ল'ব, ইমান ডাঠ নকৰিলেও হ'ব। তেতিয়া একচুৱেলি আৰু যদি পানীটো দি আপোনালোকে পাতলাকৈ ল'ব অকণমান, এনেও পাতলাকৈ বনালে মানে টেষ্টটো বেছি হয়, খাবলৈ ভাল লাগে। আৰু বনোৱাৰ আগত আপোনালোকে টাৱাখন অকণ পিছল কৰি ল'ব, তেল দি পিনে
অকণ তেল থাকিবলৈ নিদিব তেলটো টিচু পেপাৰ দি বা কিবা দি এনেকৈ মোহাৰি দিব মানে পিছল কৰি ল'ব লাগিব এই টাৱাখন অকণমান পিছল কৰি ল'ব তেল দি পিনে আৰু সেইটো চব মোৰ আলু পৰঠা ৰেডি প্ৰথমটো দেখাতে কি ধুনীয়া টেষ্টি হৈছে আৰু দেখাতে নহয় খাবলৈও বহুত ধুনীয়া টেষ্টি হ'ব এনেকৈ আপোনালোকে পিছত তেল অকণমান দি দিব যেতিয়া সিজি যাব ন এক সাইডটো ধুনীয়াকৈ সিজিব তেতিয়া আপোনালোকে তেল অকণমান দি দিব তেল লাগি নধৰে আৰু মানে ধুনীয়া টেষ্ট ধুনীয়া হ'ব এইটো সেকেন্ড এতিয়া অকণমান তেল দি দিব পাৰিব ইয়াত চাওক কি ধুনীয়া টেষ্টি একদম কোমল আলু পৰঠা ৰেডি এইটো আপুনি কিবা চব্জি বনাইও খাব পাৰিব মাংসৰ চব্জি বনাইও খাব পাৰিব ভেজ চব্জি বনাইও খাব পাৰিব কিবা চাটনি বনাই খাওঁ ক'লেও খাব পাৰিব আৰু বহুত টেষ্টি আলু পৰঠা এনেকৈ বনালে যেনেকৈ ষ্টাফিং কৰা কিবা কৰা এখন হেৰি নাথাকে আৰু আপুনি ধুনীয়াকৈ ডাইৰেক্ট কম সময়তে এইটো বস্তু বনাব পাৰিব ট্ৰাই কৰি চাব আপোনালোক সকলোৱে ভালেই লাগিব এইটোতো বহুত টেষ্টি হৈছে খাবলৈ আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ ঘৰত এইটো নাম কোৱা টেষ্টি বুলি কোৱা আকৌ ৱাও বুলি কোৱা ৱাও কোৱা আকৌ बहुत टेस्टी एकदम बढ़िया